হেল্ল' এভৰিৱান, নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। দেহা মই আহিলোঁ দোকানলৈ, তাকো লৈ আহিলোঁ সি আমনি কৰি থাকিব বুলি। আৰু এইফালে দেখিছেনে ঝাৰু চব লৈ আহিছোঁ। এইফালে হাতত তুলি ল'লোঁ ঝাৰুডাল। ইমান লেতেৰা হৈ আছে ছাইডটো দোকানখনত, সেইটো কাৰণে ভাবিলোঁ মই সাৰিয়ে পেলাওঁ। আৰু যিহেতু আজি দেৱালী আৰু ঘৰ ৰুমটো মানে অকণমান চফা কৰি দিলোঁ, মানে দোকান ৰুমটো। আৰু এইফালে দেখিছেনে সাৰি মেলি লৈছোঁ। আৰু এইফালে মই ধুনীয়াকৈ সাৰি মেলি ল'লোঁ। তাৰপাছত মুচি দিলোঁ। দেখিলেনে এইডাল মানে একদম পূৰা ভকা আছিলে, সেইটো কাৰণে ভাবিলোঁ দোকানতে মুচিবলৈ লৈ আহোঁ বুলি। সেইটো কাৰণে এইফালে লৈ আহিলোঁ আৰু ধুনীয়াকৈ মোচা মেলা কৰিলোঁ। আজি যিহেতু দেৱালী, সকলোলৈকে দেৱালী শুভেচ্ছা জ্ঞাপন কৰিলোঁ। যিহেতু এইটো পোহৰৰ উৎসৱ বুলি কয়, সেইটো কাৰণে সকলোৱে ঘৰ পোহৰ কৰি তোলে যে। ঘৰত আহি দেখিলোঁহি ভাইটিয়ে এইবোৰ লাইট লৈ আহিছে। তাৰপাছত আকৌ দুপৰীয়া যোগাৰ কৰিব লগা হ'ল। এইফালে চাহকণ, লাল চাহকণ বাকি ল'লোঁ ইহঁতলৈ বুলি। তাৰপাছত আকৌ মোলৈ গাখীৰ চাহ অকণ বনালোঁ। যিহেতু ইহঁতে লিকুইড চাহ মানে গাখীৰটো নাখায়, সেইটো কাৰণে মই খাওঁ বুলি ভাবিলোঁ। আৰু এইফালে দেখিছেনে চুজি বনাই আছোঁ। চুমক দেখাইছোঁ মানে ভালকৈ ভজা হৈছেনে নাই। আৰু এইফালে মোৰ চুজি হৈ গ'ল। তাৰপাছত এতিয়া আমি চাহৰ লগত খাম আৰু দুপৰীয়া সাজটো তেনেকৈয়ে মানে পাল মাৰি থৈ দিলোঁ। আৰু মিঠাইৰ মাজতে ওলালে নহয় লগ থকা মিঠাই এটা, সেইটোকে দেখাইছেহি। আৰু তাৰপাছত খোৱা মেলা কৰাৰ পাছত মই ঘৰটো মুচিলোঁ। সদায় ঘৰটো মোচা হয়, কিন্তু আজি মই তালৈ যোৱা দেখি মানে মুচিবলৈ নহ'লে। বাকীখিনি কাম চুমে কৰিলে আৰু মই ঘৰটো মুচিবলৈ থাকিলে। আৰু সেইটো কাৰণে ঘৰটো মুচি ল'লোঁ, যিহেতু বন্তি জ্বলাম। আৰু এইফালে গোটেইকেইটা বাহিৰ ঘৰ থাকিলে ভালো নালাগে, সেইটো কাৰণে ঘৰটো মুচি ল'লোঁ আগধৰি। এইফালে আকৌ ৰাতিলৈ বুলি মানে দোকানত যিহেতু প্ৰসাদ দিব, সেইটো কাৰণে ৰুকিবলৈ লাগিলোঁ। মা আহি নাপাবহি বুলি ভাবি ময়ে ৰুকিছিলোঁ। তাৰপাছত মা অহাৰ পাছত এইখিনি কাম মায়ে কৰিলে, বাকীখিনি মই অলপ কাটি দিলোঁ। আকৌ এইফালে হাঁহৰ দানা দিয়াটো আছেই, সেইটো কাৰণে একদম দানাখিনি দি মেলি ল'লোঁ। তাৰপাছত এইফালে দেখিছেনে ভাইটিয়ে গোটেই লাইট ফিটিং কৰি আছে। লাইট যিহেতু দেখাইছিলোঁ সেইখিনি আনি পেলাই মানে ধুনীয়াকৈ ফিটিং কৰি ল'লে। এইফালে আমাৰ দেহাক আকৌ মানে ফুলজালি জ্বলাবলৈ ওচৰলৈ মাতিছে, সি ভয় কৰিছে দেখিছেনে। মাক দোকানলৈ বুলি সোনকালে পঠিয়ালোঁ, কাৰণ তাততো আগবঢ়াই মেলি দিব লাগিব প্ৰসাদ। আৰু আমি যাবলৈ ওলাইছোঁৱেই। আৰু এইফালে ঘৰতো বন্তি জ্বলাই থৈ যাব লাগিব, যিহেতু সেইটো কাৰণে দুইজনীয়ে মানে জ্বলাই আছোঁ ভিতৰতে। বাহিৰত বতাহ মাৰিছে নহয় ইমানেই, সেইটো কাৰণে একদম। আৰু এইফালে জুই চিলাইও কাম দিয়া নাই, সেইটো কাৰণে একদম পূৰা ধুনীয়াকৈ জ্বলাই লৈছোঁ। জ্বলাই মেলি হোৱাৰ পাছত আমি যাবলৈ ওলালোঁ দোকানলৈ বুলি। আকৌ নামঘৰতো মামী আহি পেলাই মানে চাকি জ্বলালোঁ। এয়া বহুতো আহিলে লগতে। তাৰপাছতে আমি দোকানলৈ যাম। ধুনীয়া লাগিছে একদম, ধুনীয়া লাগিছে। তেলৰ বস্তু তেলৰ বটল চলা। আমি অহালৈ অকণমান দেৰিয়ে হ'ল। মায়ে বাকীখিনি কাম মানে কৰি আজৰি হ'ল। মানে বাকী বহুত মানুহ আহিলে, সেইখিনি সকলোকে দি মেলি আজৰিয়ে হ'ল। আমি দেৰি হ'ল যিহেতু ঘৰতো মানে কাম আছিলে, আৰু বন্তি জ্বলাই মেলি নামঘৰতো জ্বলাব লগা হ'ল। জ্বলাই মেলি অহালৈ অকণমান পলমেই হ'ল। আৰু দেখিছেনে ইমান ধুনীয়াকৈ সজাই দিছে। আৰু কলপুলি এইফালে দেখিছেনে একদম পূৰা বন্তি চন্তি জ্বলাই মানে লাষ্টত আমি আলহী নিচিনাকৈহে খাব লগা হ'ল। আৰু এয়া বহুতো আহিছিলে সকলো। তাৰপাছত এইফালে ঘৰলৈ বুলি বাট ল'লোঁ। আহি পাই দেখিছেনে ফুলজালি জ্বলাই আছে, চুমিও জ্বলাই আছে, ময়ো জ্বলাবলৈ ল'লোঁ। আৰু দেখিছেনে আমাৰ ঘৰটো কেনেকৈ চাওকচোন। আপোনালোকে ভিডিঅ'টো চাই থাকিব, তেতিয়াহে মানে ভালকৈ দেখিব। আৰু আমাৰ ঘৰটো কেনেকুৱা লাগিছে সজালত কমেণ্টত জনাবচোন দেই। আৰু এইফালে আমাৰ দেহা ভয় কৰি আহি আছে, মানে সি একো নজ্বলাই ফুলজালি লোকে জ্বলোৱাহে চাই আছে। আৰু ময়ো আছোঁ অপেক্ষাত ফুলজালি জ্বলাবলৈ। আৰু এইফালে দেখিছেনে অৱশেষত দেহাক আইতাকে জ্বলাই দিলে, তেতিয়া সি অকণমান ভয়ে ভয়ে জ্বলাইছে।
এইফালে ময়ো অলপ বম ফুটাই ল'লোঁ দেখিছেনে বাৰু কিমান ভয়ে ভয়ে বমটো ফুটাব লগা হৈছে। আমাৰ জ্বলিবলৈ দিয়া এয়া জ্বলিবলৈ দিয়া নাই দেখিছেনে সেয়াই ফুটিলে এটা মোক দিয়া কাক দিবা তুমি নিজে ফুটাবা তুমি নিজে এনেকৈ ফুটাইছো পলা দে পলা গ'ল তাৰপাছত দেহাই উৎপাত কৰা দেখি মই কেৰুলা বমটো ফুটাই দিলোঁ। এয়া দেখিছেনে মানে ধুনীয়াকৈ ইমান ধুনীয়াকৈ ঘূৰি ঘূৰি ৰখি দিয়েগৈ। আৰু তাৰপাছত এইফালে অকণমান ওপৰত যে মানে ফুটি যায়গৈ তেনেকুৱা বম এটা আনিছিলে। এয়া দেখিছেনে এইফালে ফুটাবলৈ মানে এইফালে ভাইটিয়ে হেৰি কৰি আছে। সেয়া দেখিছেনে কেনেকৈ ফুটাই যে কিমান কি ধৰণৰ বস্তু যে ওলাবলৈ ল'লে দেখিছেনে। আগতে আমি 5 টকীয়া ফটকা এটা এপেকেট হ'লেই বা 10 টকীয়া ফটকা এপেকেট হ'লেই হৈ যায়। আজিকালি আকৌ 1000 টকীয়া হ'লেহে হয়। এয়া ভাইটিয়ে আনিলে আৰু এইফালে মানে ফুটাই আছে। বমটো আৰু বহুত ওপৰলৈ যায় কিন্তু আমাৰ অকণমান সেমেকিলে নেকি বমটো বেছি ওপৰলৈ নগ'লে। আজিলৈ পৰা আহি নতুনকৈ ভিডিঅ'লৈ পুনৰ আহিম। বাই।